আগতে হাগ্ৰামা মহিলাৰীয়ে ৰাজাৰ শাসন চলাইছিল, কাকো আহিবলৈ দিয়া নাছিলে। সেইকাৰণে বিটিআৰত উন্নয়ন হোৱা নাছিলে। আমাৰ 3টা বছৰত প্ৰধানমন্ত্ৰী ডাঙৰীয়া দুবাৰকৈ আহি গ'ল, গৃহমন্ত্ৰী ডাঙৰীয়া 3বাৰকৈ আহি গ'ল, ডিফেন্স মিনিষ্টাৰ 2বাৰকৈ আহি গ'ল আমাৰ বিটিআৰ অঞ্চলত, কেন্দ্ৰীয় মন্ত্ৰী সঘনে আহি আছে, ৰাজ্যৰ কেবিনেট মন্ত্ৰীসকল আহি আছে। আপোনালোকে 17টা বছৰৰ ৰিলটো টানি পেলাই চাওক BPFৰ দিনত কোন আহিছিল। গতিকে আজি মই ৰজা নহয়, ইয়াত গণতন্ত্ৰ দেশ, ৰাইজে ৰজা। গতিকে ইয়াত ৰাইজৰ প্ৰতিনিধি আহিব চবেই ইয়াতে। বিটিআৰ অঞ্চলটো চাইনাত নাইতো, এইটো অসমতে আছে। চ' অসমৰ মুখ্যমন্ত্ৰী ইয়াত আহিব লাগিব। বিটিআৰ অঞ্চলটো আমেৰিকাত নাইতো, এইটো ভাৰতত আছে। ভাৰতৰ প্ৰধানমন্ত্ৰী আহিব লাগিব। আৰু হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই নিজকে ৰাজা বুলি ভাবিছিল, ইয়াত কোনো আহিব নালাগে, সি নিজে উঠি ৰজা বহি ৰজা। সেইকাৰণে সেই সময়ৰ পৰিৱেশটো চাওক আপুনি, কিমান এটা বেয়া এটা পৰিৱেশ আছিলে। সংখ্যালঘু ভোটাৰৰ ক্ষেত্ৰত কেনেকুৱা চিন্তা চৰ্চা চলি আছে? কাৰণ 3 লাখ সংখ্যালঘু ভোটাৰ আছে। সংখ্যালঘু ভোটাৰে হয়, ভাৰতীয় ভোটাৰ হয়, নাগৰিক হয়। চ' তেখেতসকলে আৰু সংখ্যালঘু বুলি ভাবিব নালাগে। আমি আৰু ST বুলি পেলাই ST ভোট কৰিবলৈ নাযাওঁ, বড়ো ভোট কৰিবলৈ নাযাওঁ, ভাৰতৰ নাগৰিক হিচাপে ভোট দিওঁ। যদি ইয়াতে বঙালীয়ে বঙালী ভোট কৰি দিয়ে বা মানে বড়োই বড়ো ভোট কৰি দিয়ে, সংখ্যালঘু ভোট কৰি দিয়ে, ভাৰতবৰ্ষ থাকিল ক'ত? গতিকে চবে ভাৰতীয় মানুহ হিচাপে চিন্তা কৰিব লাগে। আৰু আপোনালোককো মই অনুৰোধ কৰোঁ, তেনেকুৱা বিভাজনটো কথাবিলাক মানে বাদ দিব লাগে। আৰু এতিয়া সংখ্যালঘু বুলি ছেপাৰেটলি চাব নালাগে, নাগৰিকে হয়। দেশৰ ইলেকশ্যন হৈছে, তাত চবে চবকো ভোট দিব লাগে। ভাল কেণ্ডিডেট পাইছে, ভোট দিব লাগে। ভাল দলে কাম কৰি আছে, ভোট দিব লাগে। ভাল ভিজনাৰী নেতা আছে, যিনে নেকি দূৰদৰ্শী নেতা আজি নৰেন্দ্ৰ মোদী ডাঙৰীয়া। গতিকে তেখেতৰ লগত যোন প্ৰাৰ্থী আছে তাকে ভোট দিব লাগে। সেইটো চিন্তা লৈ পেলাই আগবাঢ়িব লাগে। আচ্ছা, এইটো ৰামাকান্ত দেউৰী আপোনাৰ বিধায়ক, তেখেতে কৈছিল যে যদিহে মুছলমানে বিজেপিক ভোট নিদিয়ে বিদেশী হ'ব, এই ধৰণৰ কথা উল্লেখ কৰিছিল বিজেপিৰ বিধায়ক। চাওক, কোনোবা বিভিন্ন কথা কয়, এই কথাবিলাক আৰু লৈ পেলাই খুব দীঘলীয়া টানি আলোচনা কৰিব লগা কথা নাই। তেখেতে কিবা এটা পাৰ্টিকুলাৰ চাৰ্কামষ্টেঞ্চত নিজৰ মনত কিবা এটা আহিছে, সেইটো কৈ দিছে। তো সেইটো কথাটো আৰু ইমান মানে টানিব লগা কথা নাই। কথাটো হৈছে কি যে আজি ভাৰতৰ স্বাধীনতা 75 বছৰ হৈ গ'ল। এইখিনি সময়ত আজি আমি তেনেকুৱা সংখ্যালঘু জনজাতি অমুক তমুক বুলি কথা পাতিব পৰা পৰিৱেশে নাই। কেইদিনমান কংগ্ৰেছৰ দিনত আছিলে। এতিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া দায়িত্ব লোৱাৰ পিছত আমাৰ দ্ৰৌপদী মুৰ্মু ডাঙৰীয়ানী জনজাতীয় মূল, তেখেত ভাৰতৰ ৰাষ্ট্ৰপতি হৈ গ'ল। ৰামনাথ কোবিন্দজী, তেখেতে SC মূলীয় মানুহ, তেখেত ভাৰতৰ ৰাষ্ট্ৰপতি হৈ গ'ল। ইয়াৰ পিছত আৰু তেনেকুৱা বিভাজন কৰি পেলাই, আইডেণ্টিফাইড কৰি পেলাই কোনোবাক তাৰে মানে এনেকুৱা কৰি পেলাই মানে কথা পতাৰ এতিয়া পৰিৱেশ ক'ত আছে ভাৰতত? ভাৰত এটা বেলেগ লেভেলত গুচি গ'ল। সোধক আৰু কিবা আছে।